নমস্কাৰ বন্ধুসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণ কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। ক জনসংখ্যা বিস্ফোৰণ, খ নিবনানীকৰণ, গ প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ, ঘ আটাইকেইটা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ আটাইকেইটা। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল তলত দিয়া কি বস্তুৰ জৈৱ অৱনমন নঘটে? ক পলিথিন, খ কাগজ, গ কলগছ, ঘ পৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক পলিথিন। আমাৰ পিছৰ প্ৰশ্নটি হ'ল কোনবিধ ৰোগ প্ৰদূষিত পানীৰ কাৰণে বিয়পে? ক ৰক্তহীনতা, খ যক্ষ্মা, গ টাইফয়েড, ঘ ইনফ্লুৱেঞ্জা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ টাইফয়েড। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ তৰপটোৰ নাম কি? ক ট্ৰপ'স্ফিয়াৰ, খ অ'জন স্ফিয়াৰ, গ ষ্ট্ৰেটোস্ফিয়াৰ, ঘ মেছ'স্ফিয়াৰ। আৰু আমাৰ শুদ্ধ উত্তৰটি হৈছে ঘ মেছ'স্ফিয়াৰ। তাৰ পিছৰ প্ৰশ্নটি হ'ল বায়ুমণ্ডলৰ কোনটো তৰপে জীৱ-জগতক অতি বেঙুনী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ক ষ্ট্ৰেটোস্ফিয়াৰ, খ ট্ৰপ'স্ফিয়াৰ, গ আয়নস্ফিয়াৰ, ঘ মেছ'স্ফিয়াৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক ষ্ট্ৰেটোস্ফিয়াৰ। পিছৰ প্ৰশ্নটি হ'ল তলত দিয়া কোনবিধ জীৱাশ্ম ইন্ধন নহয়? ক পেট্ৰল, খ কয়লা, গ ডিজেল, ঘ বায়'ডিজেল। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ বায়'ডিজেল। পৰৱৰ্তী প্ৰশ্নটি হ'ল ৰেড ডাটা বুকৰ দায়িত্ব কাৰ? ক IUCN, খ IBWL, গ WWF, ঘ এটাৰো নহয়। আৰু আমাৰ শুদ্ধ উত্তৰটি হৈছে ক IUCN। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল জৈৱমণ্ডল সংৰক্ষিত অঞ্চলত কি কি কৰিব পাৰি? ক জীৱ সংৰক্ষণ, খ বৈজ্ঞানিক গৱেষণা, গ উন্নয়নমূলক কাম, ঘ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আটাইবোৰ। পৰৱৰ্তী প্ৰশ্নটি হ'ল তলত দিয়া কোনবিধ ৰোগ কৰ্মস্থলী প্ৰদূষণৰ সৈতে জড়িত? ক নিউম'কচিছ, খ আস্থামা, গ চিলিকোচিছ, ঘ ফ্লুৰ'চিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক নিউম'কচিছ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল তলত দিয়া কোনবিধ সংৰক্ষণ ব্যৱস্থা অস্থানিক? ক বীজ বেংক, খ অভয়াৰণ্য, গ ৰাষ্ট্ৰীয় উদ্যান, ঘ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক বীজ বেংক। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল তলত দিয়া কোনবিধ গেছ সেউজগৃহ গেছ নহয়? ক হাইড্ৰজেন, খ কাৰ্বন ডাই অক্সাইড, গ মিথেন, ঘ ক্লৰ'ফ্লুৰ'কাৰ্বন। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক হাইড্ৰজেন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল কিয় DDTক এবিধ মুখ্য প্ৰদূষক বুলি ধৰা হয়? ক ইয়াৰ জৈৱ অৱনমন নঘটে, খ ই কীটাণু নাশ কৰে, গ ই উপকাৰী প্ৰজাতি কিছুমানো ধ্বংস কৰে, ঘ ই জলচৰ প্ৰাণীৰ মৃত্যু ঘটায়। ক ইয়াৰ জৈৱ অৱনমন নঘটে। আমাৰ পিছৰ প্ৰশ্নটি হ'ল সংকটাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰিছে? ক BBC, খ IUCN, গ WCC, ঘ WWF। বন্ধুসকল এই প্ৰশ্নটি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটি প্ৰায় অহা দেখা যায়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ IUCN। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল WWF সংস্থাটোৰ প্ৰতীক কি? ক ৰঙা পাণ্ডা, খ বাঘ, গ ভালুক, ঘ হৰিণা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক ৰঙা পাণ্ডা। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিটোৰ নাম কি? ক ফটোমিটাৰ, খ মেনোমিটাৰ, গ হাইগ্ৰমিটাৰ, ঘ হাইড্ৰমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে
গ হাইগ্ৰমিটাৰ। আমাৰ পিছৰ প্ৰশ্নটি হ'ল বিশ্ব জল দিৱস ক 20 ডিচেম্বৰ, খ 20 জানুৱাৰী, গ 20 জুন, ঘ 20 মাৰ্চ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ 20 মাৰ্চ। ধন্যবাদ বন্ধুসকল। যদিহে মোৰ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ'বিলাক পুনৰ পাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।